হেল্ল' গাইছ, মই জোনালী জোনা মোৰ এই থপৰাটো লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু মই ইফালে আহিয়ে দেখিলোঁ মানুহ ভৰ্তি হৈছে আৰু এতিয়া মই কি কৰিম ভাবিয়ে পোৱা নাই। মই যিহেতু টোপনিৰ পৰা হঠাৎ উঠি আহিলোঁ আৰু উঠি বহুত মানুহ দেখিলোঁ। ইফালে আমাৰ আম পাৰি শেষ কৰি দিলে। মই এতিয়াহে গম পালোঁ যে আমৰ পাৰা বুলি আৰু মই খবৰ পায়ে দাউৰিছোঁ আম বুটলিবাক গেলে আৰু আম খাব লাগিব, যিহেতু আমডাল মস্ত সদৰ আম। আৰু আমাৰ এইফালে গাঁৱত কি জানে না গাইছ, আম পাৰাৰ লগে লগে মানুহ ভৰ্তি হৈ যায়। আম পাৰিবই নাপায়, আম নাপাৰাতে মানুহ ভৰ্তি হৈ যায় বুটলিবাৰ কাৰণে। তাৰমানে বিনা পইচাৰ আম না সকলে নিবা আহে, সেইকাৰণে পইচা দিবা নালাগে, ফ্ৰীতে হৈ যায় বস্তুটো। আৰু এতিয়া মই আম মানে বুটলিম বুলি ভাবছোঁ আৰু ইয়াতে ৰখি আছে। আম পাৰা হোৱা নাই, আম পাৰি আছে, ঠানিবিলাক অলপ অলপ কাটি দিছে আৰু আম বটলাত পূৰা ষ্টাৰ্ট কৰি দি দিছোঁ। আম বিচি কিবাকৈ পাইছোঁ ৰ'ব গাইছ, নাপা নহয়। আৰু ভাগা লাগছে দেখছি না কয় দি আম বুটলিবৰ কাৰণে সোমাই গৈছে পূৰা। তাৰমানে আম খাব আৰু আম ইচ্ছা সিহঁতৰ আম খাবা কি কৈছে গাইছ, ইচ্ছাই নপলে আম খায়। আমাৰ ইয়াতে ইমান আমৰ গাছ আছে আৰু গাঁৱৰ কথাটো জানেই, আমে লাগব না জামেই লাগব আৰু গাঁৱতো এভেইলেবল কণ্টি নাই, কিনবা নাংগে যিহেতু। আৰু কোনে কেনাম আম বুটলিবা পাৰে, এতিয়া কম্পিটিশ্যন হৈ আছে, যদি যেনাম আম বুটলিবা পাৰে শুনি সেনাম আম নিবা পাৰিব। আমাৰ নিজৰ আমৰ গাছ হয়ে আমি ভাগতে পোৱা নাই। আৰু ময়ো এতিয়া বিচাৰিছোঁ আমে দেখি না গাইছ, আম পাৱেই না কিবাকৈ পালোঁ ৰ'বকচোন। পাই পেলাই এক বাল্টিং কৰি দিলোঁ পূৰা বুটলি আৰু এইফালে বিচাৰি পূৰা পাৱেই নাই। দুটা বাল্টিং আনিছোঁ, তাতে এটাত এক বাল্টিং কৰিলোঁ আৰু এটা বাল্টিঙত আধা কৰিলোঁ। এইফালে বিচাৰিছোঁ আম পাৱেই নাই, তাড়াতাড়ি বিচাৰ লাগি গৈছোঁ। আৰু মই দিনত কষ্ট কৰি আম পাৰি আনিছোঁ আৰু এহেঁতি দুয়ে মনে মনে চুৰ কৰি খাব ধৰিছে। দুয়োকে দিম এতিয়াই শেষা মই কেনে দামে মই গাইছ, মুখ নাছে তাৰ শেষতে দিছে সি একদম আম খাই পেলাই সৎ পাইছে।